নমস্কাৰ বন্ধু বান্ধৱী, মই পৰিস্মিতা। আপোনালোকক নবাৰণ পৰিস্মিতালৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ কোলা চাউলৰ পায়স। এই পায়সটো খাবলৈ খুবেই ভাল হয়। পায়সটো চবেই বনাই খায়েই, কিন্তু চাগে কোলা চাউলৰ পায়স এনেদৰে বনাই কম সংখ্যকে খায়। সেইবাবে মই আজি বনালোঁ পায়স। আপোনালোকৰ ওচৰতো ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তেন্তে আহকচোন আজি পায়সখিনি মই কেনেকৈনো বনালোঁ প্ৰথমতে চাই লওঁ। কোলা চাউল মই এপোৱা লৈছোঁ। চাউলখিনি মই প্ৰথমতে পানীত তিয়াই লৈছোঁ। আধা ঘণ্টামান তিওৱাৰ পিছত মই চাউলখিনি পানীৰ পৰা উলিয়াই ল'ম। পানীখিনি দেখিছেনে বাৰু, কোলা কোলা ধৰণৰ হৈ গৈছে। এই চাউলটোৰ পৰা কালাৰ যায়, সেইবাবে কোলা হৈছে। চাউলখিনি মই ধুই আনিলোঁ। এতিয়া মই গাখীৰখিনি উতলাই লওঁ। প্ৰথমতে গেছৰ জুইটো অন কৰি চচ এটা মই গেছত বহাই দিছোঁ। চচটোত গাখীৰখিনি দি দিছোঁ। গাখীৰখিনি অকণমান গৰম হ'বলৈ দিম। তাৰ পাছত মই ইয়াত চাউলখিনি দি দিম। গাখীৰখিনি অকণমান গৰম হৈছে। এতিয়া মই ইয়াত চাউলখিনি দি দিম। চাউলখিনি মই গাখীৰত দি দিছোঁ। লৰাই দিছোঁ অলপমান। তেজপাত দুখিলা লৈছোঁ, ইয়াত দি দিছোঁ গোন্ধটোৰ কাৰণে ভাল আহিব তেতিয়া। ইলাচি 4টা দি দিছোঁ ইয়াত মই। এতিয়া এনেদৰে লৰাই থাকিম। এই কোলা চাউলটো আমাৰ ঘৰৰ হয়, খেতি কৰিছিল। খাবলৈ বহুত ভাল এই চাউলটো। এই যে কোলা চাউলটোৰ ভাতো বনাই খাব পাৰে, এনেদৰে পায়স খাব পাৰে। পায়স খাবলৈ বেছি ভাল লাগে বাৰু। এই চাউলটো বহুত বেমাৰৰ কাৰণে ভাল, খাব পাৰিলে। পায়সৰ বাবে বিশেষকৈ বহুত উপযোগী চাউল হয়। আপোনালোকে এই চাউলটো পিঠা বনায়ো খাব পাৰে, জলপান বনায়ো খাব পাৰে। এতিয়া ইয়াত মই কাজু দিছোঁ। কাজু এনেদৰে সৰু সৰুকৈ কাটি লৈছিলোঁ। এতিয়া মই ইয়াত চেনি দিম। চেনি এইটো বাতিৰে 2 বাতি দিছোঁ। যিহেতুকৈ মোৰ গাখীৰ 1 লিটাৰ আছিলে আৰু চাউল এপোৱা লৈছিলোঁ, সেইবাবে মই চেনি 2 বাতি দিছোঁ। আপোনালোকে যদি বেছি মিঠা খায় তেনেহ'লে আৰু অলপ চেনি দি ল'ব পাৰে। পায়সখিনি মোৰ লাহে লাহে হৈছেগৈ। পায়সখিনি বনাই হৈ গ'ল। মই এতিয়া গেছৰ জুইটো বন্ধ কৰি দিম। পায়সখিনি মই গেছৰ পৰা নমাই আনিলোঁ। দেখিছেনে বাৰু, ইমান ধুনীয়া হৈছে পায়সখিনি। খাবলৈও খুবেই ধুনীয়া, যিদৰে দেখিবলৈ ধুনীয়া হৈছে। পায়সখিনি খাবৰ বাবে মই এনেদৰে বাতি এটাত উলিয়াই লৈছোঁ। আপোনালোকেও এবাৰ কোলা চাউলৰ পায়স বনাই খাব। খাবলৈ ভাল, লগতে স্বাস্থ্যৰ কাৰণেও বহুত ভাল। সেইবাবে কৈছোঁ এবাৰ বনাই খাব। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।